বাপৰে গণেশৰ ইমান ডাঙৰ মূৰ্তি চাগে আপোনালোকে কেতিয়াও দেখা নাই কিমান ফুট ওখ হ'ব পাৰে এই মূৰ্তিটো চাবলৈ কিমান দূৰৰ পৰা মানুহ আহিছে আপোনালোকে ভিৰ চাওক না কেনেকুৱা হয় মই এতিয়া ৰেডি হৈ আছো দেখিছে গণেশ পূজা চাবৰ কাৰণে বহুত ডাঙৰ মূৰ্তি এটাও আনে বহুত ধুনীয়া লাগে গতিকে আগৰ বছৰ চাবলৈ গৈছিলো বহুত ভাল লাগিছিলে এবাৰো সেইকাৰণে যাবলৈ ওলাইছো দেউতাৰ লগতে গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি এতিয়া কোনোমতে আহি পাই গলো মণ্ডপটো একেবাৰে ওচৰ ফালে কিন্তু বহুত বেছি ভিৰ আছিল দে একেবাৰে মানে ঘামি জামি অৱস্থা নাই এয়া ঠেলি হেঁচি একেবাৰে বহুত বেছি ষ্ট্ৰাগল কৰি কিনে সোমালো আৰু এইফালে চাইডৰ ফালে ইমান ধুনীয়াকৈ কপাহৰ নিচিনা কিবা কিবি দিছে আৰু গণপতি বাপ্পা মৰিয়া হাই কিমান ধুনীয়া লাগিছে মই অকণমান সেৱা কৰি ল'লোঁ গণপতি বাপ্পাক দেখি কিনে একেবাৰে মনটো ভাল লাগি গ'ল ইমান বেছি ভিৰ নহয় মানুহৰ চাবলৈতো আহিবই গণেশ বাবা আহিছে যিহেতু পৃথিৱীলৈ গতিকে বহুত বেছি ভাল লাগিলে মই দেউতাক এনেকৈ কেমেৰাটো দি দিলোঁ যে মোক কৰি থকা ভিডিঅ' মই অকণমান আগলৈ যাওঁ কাৰণ বহুত বেছি ভিৰ এনেকৈ লাহে লাহে গৈ থাকিলেতো নহ'ব কেতিয়াও গৈয়ে নাপাম ওচৰলৈ সেইকাৰণে দেউতাক মই মোবাইলটো দি দিলোঁ ফাইনেলি ওলালোঁ আৰু কিবাকৈ ভিতৰত ইমান বেছি গৰম আছিলে নহয় মানে মানুহ বেছি হৈ গৈছিলে কাৰণে একদম গৰমত থাকিব পৰা নাছিলোঁ কিন্তু ওলালোঁ এতিয়া পূজা চাগে দুদিনমান হ'ব নেকি মানে আজি গণেশ পূজা আৰু কালিলৈকেও থাকে এখন পূজা কাৰণ বহুত ডাঙৰকৈ পাতে কাৰণে এবাৰতে এনেকৈ পটককৈ ভাঙি নিদিয়ে আৰু এয়া দেখিছে গোটেই ৰাস্তা ভৰ্তি মানে কোনফালে যাব সোঁৱে বাৱে চবফালে মানে ৰাস্তাত মানুহ অকল গোটেই মেলা হৈ আছে গোটেই ৰাস্তাটোত আপোনাক কি লাগে মানে বেলুন হওক সৰু ল'ৰা ছোৱালী খেলনা বস্তু সেইবোৰেই ওলায় বাৰু মেলাত বিশেষকৈ ডাঙৰ মানুহৰতো তেনেকৈ নোলায় সেয়াই আৰু সেইবোৰে ভাল লাগে একেবাৰে সৰুকালৰ দিনবিলাক এইবিলাক বেলুন চেলুন দেখিলে সৰু ল'ৰা ছোৱালী বস্তুবিলাক দেখিলে সৰুকালৰ দিনবিলাক মনত পৰি যায় সৰুতে কেনেকৈ এইবোৰৰ কাৰণে দেউতাৰ লগত মাৰ লগত এনেকৈ কান্দিছিলোঁ মেলিছিলোঁ নাই এইটো লাগে এয়া হ'ল ইয়েৰিংছৰ মই দাম সুধিলোঁ কিমান দাম বুলি তেতিয়া ক'লে যে 100 rupees বোলো নালাগে মোক ইয়েৰিংছ মই এইখিনি ইয়েৰিংছ মই 50 rupeesতে আনিম সেইকাৰণে মই নল'লোঁ একো কাৰণ অলৰেডি আছে কিনো লৈ থাকিম তাকো ইমান দাম কৰিছে মেলা বুলি মই দেউতাক ক'লোঁ বেলুন এটা দিয়া বুলি তাৰপিছত দেউতাই দিলে আৰু বেলুন এটা কিনি কিনে মই মানে মেলা চেলা গ'লে বেলুন চেলুন নল'লে ভালেই নালাগে মনটো কিবা তেতিয়াহে পূজা নিচিনা ফিলটো হয় বেলুন মেইন মানে আপুনি যেতিয়া দুৰ্গা পূজা হওক গণেশ পূজা হওক যিও পূজা হওক বেলুনটো যেতিয়া হাতত নলয় তেতিয়ালৈকে পূজা নিচিনা ফিলটো নাহে গতিকে মই ল'লোঁ পিংক কালাৰ বেলুন এটা দিছিলে তাৰপিছত মই ভাবিলোঁ যে নহয় পিংক কালাৰটোতকৈ মোক য়েল্ল' কালাৰটো বেছি ভাল লাগিব তাৰপিছত মই আকৌ দোকানীজনক কৈ কিনে য়েল্ল' কালাৰৰ বেলুন এটা লৈ ল'লোঁ আৰু তেনেকৈ আমি এতিয়া ঘৰলৈ যাবলৈ ওলাই আছোঁ বহুত বেছি ভিৰ হৈ আছে আৰু অকণমান দূৰতে ইয়াতে মানে খিচিৰি খুৱাই আছে পূজা বুলি ক'লে খিচিৰিটো চবেই খাই ভাল পায় তেনেকৈ দেউতা গ'ল আৰু এয়া দেউতাই মোৰ কাৰণে লৈ আহিলে গৰম খিচিৰি মই প্ৰত্যেক বছৰে খাওঁ বহুত ভাল লাগে বহুত টেষ্টি লাগে আৰু মই এয়া কিনি ল'লোঁ দোকানৰ পৰা আৰু কিবা কিবি অকণমান আইচক্ৰীম চিপছ বগেৰা কিনি ল'লোঁ আৰু এনেকৈ এতিয়া আমি দেউতা আৰু মই যাবলৈ ওলাইছোঁ